নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত আমি এক বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীত সহায়যোগ কৰা প্ৰতিটো দল সংগঠনক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শুভক্ষণত আমাৰ মাজত উপস্থিত আছে জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আৰু কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কাকপথাৰৰ সমূহ জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ বাইক ৰেলী আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ যি আহ্বান, এই আহ্বান মৰ্মে আমি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই আমাৰ ইয়াৰ স্থানীয় দল সংগঠনে একত্ৰিত কৰি এই কেবৰ এগেইনষ্টত নাগৰিকত্ব সংশোধনী বিধেয়ক, যোনখন জাতিধ্বংসী বিধেয়ক, এই বিধেয়কখনৰ বাতিলৰ দাবীত আমি এক প্ৰতিবাদী বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু গাঁৱে ভূঞে আমি এই কথা আমি জনাই দিব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক যে আমাৰ কাৰণে কিমান ভয়ানক, এই কথা আমি আজি এই বাইক ৰেলীৰ যোগেদি আমাৰ কাকপথাৰ বৃহত্তৰ অঞ্চলত গাঁৱে ভূঞে আদি কৰি চহৰে আমাৰ কাকপথাৰ অঞ্চলৰ প্ৰায় সকলো মানুহকে জ্ঞাত কৰি দিব বিচাৰিছোঁ এই নাগৰিকত্ব সংশোধনী বিধেয়ক, জাতিধ্বংসী বিধেয়ক, এইখন আমি কোনো পৰ্যায়ে আমি গৃহীত হ'ব নিদিওঁ। আৰু এইখিনিয়ে ক'লো, ধন্যবাদ, জয় অসম। সদৌ অসম ছাত্ৰ সন্থাৰ আৰু 30 জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ লগতে কাকপথাৰতো আমি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কাকপথাৰৰ বিভিন্ন দল সংগঠনৰ সহায় সহযোগত আমি বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰিব লৈছোঁ। ইয়াত উপস্থিত হৈছে সকলো জাতীয় জনগোষ্ঠীয় সংগঠন। আৰু এটা কথা আমি এই কাকপথাৰৰ পৰা, এই সংগ্ৰামী কাকপথাৰৰ পৰা আমি স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আমি সকীয়াই দিব বিচাৰিছোঁ যে কাকপথাৰৰ ল'ৰাই টেষ্ট দিবলৈ সাজু হৈ আছে, কিন্তু এই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কেতিয়াও গৃহীত হোৱাটো নিবিচাৰে। এই আইন বাতিল হ'বই লাগিব, এইটো স্পষ্ট কথা। লাগিলে আমি টেষ্ট দিম, আমি জাতিৰ বাবে মৰিবলৈ সাজু হৈ আছোঁ, কিন্তু এই জাতিধ্বংসী বিধেয়ক আমি কেতিয়াও মানি নলওঁ। জিন্দাবাদ 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 জিন্দাবাদ। No cap, no rest. No cap.